নমস্কাৰ বন্ধু, আপোনালোকক মই চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় থাম্বনেইলটো চাইছে, গম পাইছে কম সময় পঢ়ি কিদৰে ভাল নম্বৰ লাভ কৰিব পাৰি। এইখিনিতে কিন্তু মই এটা কথা আপোনালোকক কৈছোঁ, কম সময় পঢ়ি কেতিয়াও ভাল নম্বৰ লাভ কৰিব নোৱাৰি। কম সময় পঢ়ি মানে যিটো অলপ হ'লেও পঢ়িবই লাগিব, কিন্তু কিছুমান মানুহ আছে কম সময় পঢ়িব লাগে, কাম কৰিব লাগে, ঘৰৰ কাম থাকে। কিছুমান ছাত্ৰ ছাত্ৰী আছে বেলেগৰ বাহিৰা কাম কৰিব লাগে, মানে ভাল মানে পাছ কৰিব পাৰি, আৰু সেইটো কেপাচিটিটো কেনেকৈ পাৰি মই আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ। কিছুমান এনেকুৱা মানুহ আছে, আপোনালোকে লগ পাইছে, দিন ৰাত পঢ়ি থাকে, লাষ্টত তাহাঁতেই পাছ কৰিব নোৱাৰে, ফেইল কৰা নম্বৰটো পায়। এনেকুৱা মানুহ মই বহুত পাইছোঁ। এনেকুৱা মানুহ মই চাইছোঁ, তাহাঁতে কিনো পঢ়ে। আমি সদায় এটা কথা মনত ৰাখিব লাগিব, যিহেতু আমি পাছ কৰিব লাগিব, পঢ়িলে আমি পাছ কৰিব লাগিব, আগবাঢ়িবই লাগিব কিছু হওক কৰি। আমি পঢ়াতে এটা বস্তু চাব লাগিব, আমি আগবাঢ়িলে কি কৰিব লাগিব, কুৱেশ্যনৰ এনচাৰ কৰিব লাগিব। আমি সদায় বস্তুবিলাক কুৱেশ্যন হিচাপে ল'ব লাগিব। ক্লাছ 1ৰে হওক বা ডিগ্ৰীৰ ল'ৰা ছাত্ৰ ছাত্ৰীয়ে হওক, আমি বস্তুখিনি সদায় কুৱেশ্যন আকৃতিত ল'ব লাগিব, কুৱেশ্যন টাইপত। আমি পঢ়িছোঁ আৰু লগে লগে বস্তুটো কুৱেশ্যন কৰি চাইছোঁ, পঢ়িছোঁ, বুজিছোঁ, আৰু তাৰ পৰা হ'ব লগা কুৱেশ্যনটো কৰি চাইছোঁ, নিজকে কুৱেশ্যনটো কৰিছোঁ। এনেকুৱা কুৱেশ্যন এটা যদি হয়, কি লিখিম, তেনেকুৱা মানে পইণ্ট আউট। আৰু দুজন মানুহ থাকিলে ধৰি লওক ভাল, ধৰি লওক মেথছত থকা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ভাল। মেথছত থকা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে কি কৰিব পাৰে, ইজনে সিজনক কুৱেশ্যন কৰিব পাৰে, তেতিয়া মানে বস্তুটো আমাৰ ঠিক হৈ যায়। সেনেকুৱা। আৰু ক্লাছ 1, 2 এইখিনি কিছুমান মানে ঘৰত থাকে কিন্তু হোষ্টেল নাথাকে, তাহাঁতে কি কৰিব পাৰে, মাক দেউতাকে মানে তাহাঁতক কুৱেশ্যন সুধিব পাৰে, যি টি কুৱেশ্যন, মানে তাহাঁতৰ পঢ়াবিলাকৰ ওপৰত কুৱেশ্যন সুধিব লাগে। কুৱেশ্যনটো সুধিলে মানে আমি যেতিয়া কুৱেশ্যনটো সোধা মানে আমি প্ৰব্লেমত ফাঁচি যাম, আৰু প্ৰব্লেমটো মানে চল্ভ কৰাৰ কাৰণে আমি যি টি কৰোঁ। তেনেকুৱা যেনে কুৱেশ্যন সুধিব লাগে সদায়। ছাত্ৰ ছাত্ৰীসকলে কুৱেশ্যনৰ সন্মুখীন হ'ব লাগে আমি যিমান পাৰোঁ, তেতিয়া মানে আমি ভাল ৰিজাল্ট এটা কৰিব পাৰোঁ। আমি সদায় এটা কথা মনত ৰাখিব লাগে, আজিৰ দিনটোত মই কি পঢ়িছোঁ, পঢ়াখিনি মই কিবা জানিলোঁ নে নেজানিলোঁ। এনেই গোটেইখন ইমূৰৰ পৰা সিমূৰ পঢ়ি মানে লাভ নাই, সেনেকুৱা কথা। আৰু গোটেইখন ইমূৰৰ পৰা সিমূৰ পঢ়িব লাগে কেতিয়া, আজি কিতাপখন ধৰি লওক পাইছোঁ, নতুন কিতাপ এখন, এই কিতাপখন আজি ইমূৰৰ পৰা সিমূৰ পঢ়াটো ভাল, তাৰপিছত লাহে লাহে পঢ়াটো ভাল। পাৰিলে একেদিনাই শেষ কৰিব লাগে এখন কিতাপ। সৰু কিতাপ থাকিলে মানে 5, 6, 7, 8, 9, 10 ল'ৰা ছোৱালীবিলাকে একেদিনাই এখন কিতাপ পাৰিলে পঢ়ি শেষ কৰিব লাগে, এবাৰ মানে জাষ্ট ৰিডিং, তেনেকুৱা। মানে কথাটো হৈছে পঢ়িব লাগিবই। কিন্তু মই এটা কথা কৈছোঁ দেই, যিসকলে নপঢ়ে তাহাঁতে কিন্তু পস্তাই, পিছত বহুত পস্তায়। আজি মই পস্তাই আছোঁ, মোৰ লগৰবিলাক পস্তাই আছে, মানে ছাকচেছটো হ'ব নোৱাৰে, মানে ইয়াত চাগে আকৌ অলপমান হ'ব পাৰিলোঁ হয়, সেনেকুৱা। মানে আমি পঢ়িব লাগিব। যদি ভাবি আছা যে মই কিবা এটা বেলেগ চাকৰি কৰিম, কিবা কৰিম, মানে কথাটো হৈছে কি, আজি চাব হা, আপুনি এটা ইণ্ডিয়ান আৰ্মিত চাকৰি পালে, কথাটো কৈছোঁ দেই, মই বিৰোধিতা কৰা নাই। ইণ্ডিয়ান আৰ্মিত চাকৰি পালে, তাত কেইমাহ, 9 মাহ পৰা ভালকৈ ট্ৰেইনিং। এই 9 মাহত মানে মোবাইল সিমান চুব নিদিয়ে, এসপ্তাহত এদিন চুব দিয়ে। এতিয়াও যদি আমি ঘৰত তেনেকৈ পঢ়োঁ, ইণ্ডিয়ান আৰ্মিত ট্ৰেইনিং লোৱা নিচিনাকৈ, মোবাইল সপ্তাহত এদিন গ'ল, আৰু তেতিয়া আমি কিমান উন্নতি কৰিব পাৰিম। তেনেকুৱা মানে বস্তুবিলাক, মানে আমি যিটো বস্তু পাই আছোঁ সেইটোত গুৰুত্ব দিব লাগে। সাধাৰণতে বৰ্তমানত থাকিব লাগে, পাষ্টত বা ফিউচাৰৰ কথা ভাবি লাভ নাই। আজি মই কি কৰিছোঁ, আজিৰ দিনটোত মই কি কৰিছোঁ, সেনেকুৱা হ'ব লাগে। আপোনালোকৰ যদি পঢ়াৰ ওপৰত কিবা কেনেকৈ ছাকচেছ হ'ব পাৰি, কি পঢ়িব লাগে, কিমান ক্লাছৰ ল'ৰা হ'লে কিমান সময় পঢ়িব লাগে, কিমান ক্লাছৰ ল'ৰা হ'লে কিমান সময় পঢ়িব লাগে, এনেকুৱা ধৰণৰ কিবা প্ৰশ্ন থাকে, মোক কমেণ্ট কৰিব পাৰে। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। মই মানে সময় কম আছে মোৰ আজি বহুত, এটা ছুটিকৈ ভিডিঅ' বনালোঁ, পাছত মই অনলি ষ্টাডিৰ ওপৰত, এইটো চেনেলটো ষ্টাডিৰ ওপৰত আকৌ মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। বাই বাই।